স্বাগতম জানাইছোঁ মোৰ ইউটিউব চেনেললৈ ইয়াহিয়া মোটিভেটৰ। আজি মই ক'ব বিচাৰিছোঁ যে আপোনালোকে লোন এপ্লাই কৰিছিল আৰু তাৰ কাৰণে কি একো ৰিপ্লাই অহা নাই। আপোনালোকে SBI লোনৰ কাৰণে এপ্লাই কৰিছিল কিন্তু তাৰ কোনো ৰিপ্লাই অহা নাই। বাট মই ক'ব বিচাৰিছোঁ ইয়াৰ কাৰণ কি, হোৱাট দ্য ৰিজন। SMS কৰাৰ পিছতো একো ৰিপ্লাই নাহিল লোনৰ, আৰু তাৰ কাৰণে এই ভিডিঅ'খন প্লিজ শেষলৈ চাব, এটাও আপুনি স্কিপ নকৰিব। যদি আপুনি স্কিপ কৰে, যদি ভিডিঅ'খন কাটি দিয়ে, তেনেহ'লে কি আপোনালোকে একো গম নাপাব। আপুনি A to Z আপুনি জানিব এই ভিডিঅ'খনৰ মাধ্যমত যে কিয় আপোনালৈ মেছেজটো নাহিলে। ইয়াৰ কেইবাটাও ৰিজন আছে, কিন্তু তাৰ আগতে মই ক'ব খুজিছোঁ যে মই এনেকুৱা টাইপৰ ভিডিঅ' নবনাওঁ, কিন্তু মই এই ভিডিঅ'টো বনাবলৈ বাধ্য হ'লোঁ কিয়নো ইয়াৰ আগতে মই কৈছিলোঁ যে 45 মিনিটছৰ ভিতৰত আপোনালোকে লোন পাব, ৰিপ্লাই কিবা এটা আহিব, কিন্তু নাহিলে। কিন্তু কিয়? আৰু এই কথাটো সঁচা আছিল যে হয়, আমি এপ্লাই কৰাৰ পিছত 45 মিনিটছৰ ভিতৰত আপোনালোকে পাব, নিশ্চয় পাব, কিন্তু হয়তো কিবা টেকনিকেলি প্ৰব্লেমৰ কাৰণে নাহিবও পাৰে। আৰু ইয়াৰ বহুতো ৰিজন আছে, যিকোনো হওক সেই বিষয়ে মই ডিটেইলছ মই আজি জনাম। তো পোনপ্ৰথমতে মই ক'ব বিচাৰিছোঁ যে মোৰ কেইটামান ফ্ৰেণ্ডে মোক কল কৰিছে যে আপুনিতো মোটিভ কৰে সকলোকে, আপুনি সদায় মটিভেশ্যনেল ভিডিঅ' বনায়, কিন্তু এতিয়া কিয় আপুনি SBI লোনৰ বিষয়ে কৈ আছে। মই সেইকাৰণে কৈছোঁ যে মই ভাবোঁ, ইটছ মাই অপিনিয়ন, যে লাইফ ইজ নাথিং উইদাউট মানি। মই ক'ব বিচাৰিছোঁ যদি আপোনাৰ পইচা নাই তেনেহ'লে আপোনাৰ একো নাই। এইটো মোৰ থিংকিং, বাট এইটো সকলোৰে ক্ষেত্ৰত নহ'ব পাৰে। কিন্তু মই ভাবোঁ যে যদি কিছুমান মানুহ আছে যে হয়তো সকলোতে পাৰফেক্ট, বাট হয়তো পইচাৰ কাৰণে এটা ভাল বিজনেছ কৰিব পৰা নাই। আৰু মই ভাবোঁ যে মোৰ ইনফৰমেশ্যনৰ মাধ্যমত যদি কাৰোবাৰ হেল্প হয় বা লোনটো পায়, যাতে এটা লোন পোৱাৰ পিছত কি এটা ভাল এটা বিজনেছ কৰিব পাৰে, আৰু সেইকাৰণে মই এই ভিডিঅ'খন বনাইছিলোঁ। কিন্তু কিবা ৰিপ্লাই আহিব লাগিছিল যে আই এম নট এলিজিবল বা মই এলিজিবল, এনেকুৱা টাইপৰ কিবা এটা ৰিপ্লাই আহিব লাগিছিল, কিন্তু একো ৰিপ্লাই নাহিল। কিয় দাদা? এনেকৈ সকলোৱে মোক ৰিপ্লাই কৰি আছে বা কমেণ্টত জনাই আছে, আৰু সেইকাৰণে মই এই ভিডিঅ'খন বনাবলৈ বাধ্য হ'লোঁ। আৰু এই বিষয়ে যদি মই ক'ব যাওঁ তেনেহ'লে ইয়াৰ ৰিজন কেইবাটাও, যি কি নহওক তাৰ ভিতৰত মই প্ৰথমটো কৈছোঁ যে আপোনালোকে 1000 ৰুপিজ আপোনাৰ একাউণ্টত হয়তো ৰখা নাই, সেইকাৰণে কি ৰিপ্লাই অহা নাই। এইটো সকলোৰে ক্ষেত্ৰত নহয়, মই কোৱা নাই সকলোৰে ক্ষেত্ৰত, এইটো প্ৰথম ৰিজন। এইটো হ'ব পাৰে যে 1000 ৰুপিজ কি ৰাখিবই লাগিব আপোনাক, কিন্তু আপোনালোকে ৰখা নাই, আৰু যাৰ কাৰণে কি আপোনাৰ SMS-ৰ কোনো ৰিপ্লাই অহা নাই। আৰু তাৰপিছত 2 নম্বৰটো হৈছে যে হয়তো আপোনাৰ আগত কিবা লোন লৈছিল আৰু সেইটো কি ৰিকভাৰী কৰা নাই, আৰু সেইকাৰণে কি আপুনি লোন পোৱা নাই। মই ক'ব খুজিছোঁ, যদিও আপুনি লোন লৈছে বা হয়তো আপুনি টাইমত দিছে, কিন্তু আপোনাৰতো এটা লোন আছেই অলৰেডি, সেইকাৰণে হয়তো ৰিপ্লাই অহা নাই। যিকোনো আৰু এনেকুৱা বহুতো ৰিজন আছে, আৰু সেইকাৰণে হয়তো ৰিপ্লাই অহা নাই। কিন্তু আপুনি যদি কয় যে কাৰো ৰিপ্লাই অহা নাই, এইটো মিছা কথা। দেখক, মই প্ৰমাণ দিব খুজিছোঁ, মোৰ কেইবাটাও বন্ধুৰ আহিছে, পইচাও পাইছে, 5 লাখ ৰুপিজ পোৱা নাই, কিন্তু কিছুমানে পাইছে 1.5 লাখ বা 3 লাখ এনেকুৱা টাইপৰ পাইছে, তাৰ মোৰ প্ৰুফটো আছে। আৰু কিছুমানৰ এনেকুৱা আহিছে যে পইচা পোৱা নাই কিন্তু ৰিপ্লাই আহিছে, এনেকুৱা ৰিপ্লাই আহিছে ইউ আৰ নট এলিজিবল ইন ইয়ৰ লোন, এনেকুৱা টাইপৰ আহিছে। যিকোনো মই কেনেকুৱা টাইপৰ বা আছিল, মই এইটো দেখাই দি আছোঁ। এইটো আপুনি দেখক এতিয়া যে সঁচাকৈ ৰিপ্লাই আহিছে, আকৌ নেক্সট মান্থত আকৌ এপ্লাই কৰিব কৈছে। দেখক, আপোনালোকে দেখক ভালকৈ। তো প্ৰমাণ আছে, মোৰ লগত প্ৰমাণ আছে, আৰু এইটো সঁচা কথা আছিল, সেইকাৰণে মই ভিডিঅ'খন বনাইছিলোঁ। হয়, আৰু ইয়াই নহয়, কিছুমান আকৌ দেখিব যে টাইম টেবুল নেদেখে, এনেই মেছেজটো পঠিয়াই দিয়ে। মই ক'ব বিচাৰিছোঁ যে আপুনি যদি মেছেজ কৰে 10 বজাৰ পৰা 4 বজাৰ ভিতৰত মেইল কৰিব লাগে বা মেছেজ কৰিব লাগে, তেতিয়াহে আপোনালৈ ৰিপ্লাই আহিব। কিছুমানে আকৌ এইটোতো বাদেই দিয়ক, কি কৰে ৰাতি 12টা নাই 1টা নাই, সেই 12টা-1টা বজাত মেছেজ কৰি দিব। এইটো কেনেকৈ ৰিপ্লাই আহিব? এইটো কি অফিচৰ মানুহে কি বহি থাকিব আপোনালোকৰ কাৰণে? মই ক'ব খুজিছোঁ যে আপোনালোকে হলিডে দেখি কিনেহে আপুনি মেছেজটো কৰিব লাগিছিল, কিন্তু আপোনালোকে কি ভুল কৰিছে, সময় দেখা নাই, এনেই আপুনি কি মেছেজটো পঠিয়াই দিছে, আৰু যাৰ কাৰণে কি ৰিপ্লাই একো অহা নাই। আৰু এনেকুৱা হ'ব পাৰে যে আপোনাৰ যিকেইটা মই কাৰণ ক'লোঁ, আৰু হয়তো এটাও নহ'ব পাৰে, এইকেইটাৰ ভিতৰত যিকেইটা মই কৈছোঁ সেইকেইটাৰ ভিতৰত এটাও হয়তো নহ'ব পাৰে যে আপুনি মেইনটেনেঞ্চ কৰিছে, আপোনাৰ টকা ভালকৈ 1000-ৰ ওপৰত আছিল, বা হয়তো আপুনি অফিচ টাইমত আপুনি মেইল কৰিছে বা মেছেজ কৰিছে,
তথাপিতো ৰিপ্লাই অহা নাই বা এনেকুৱাও হ'ব পাৰে আপোনাৰ কোনো ভুলেই নহয় সবকেইটা ঠিক আছে যিকেইটা মই কৈছোঁ তথাপিতো ৰিপ্লাই অহা নাই হয়তো এনেকুৱা হ'ব পাৰে মই ফৰ এক্সাম্পল এটা দিছোঁ দেখিব আপুনি যেতিয়া এটিএমৰ পৰা পইচা উঠাব সে ধৰি লওক আপুনি 10,000 উঠালে উঠাৰ পিছত কি দেখিব যে মেছেজ নাহে কেতিয়াবা দেখিব মেছেজ নাহে 2-3 দিন পিছত কি মেছেজটো আহি যায় দেখিব আপোনালোকে দেখিব যে হয়তো কেতিয়াবা নাহেও এনেকাও হৈ যায় হয়তো টেকনিক্যালি প্ৰব্লেমৰ হয়তো নাহিব পাৰে ঠিক তেনেকুৱাও হ'ব পাৰে যে টেকনিক্যালৰ প্ৰব্লেমত হয়তো সেই আপোনাৰ ইমেইলটো বা নাহিল বা ৰিপ্লাইটো নাহিল মেছেজ কৰাৰ পিছতো ৰিপ্লাইটো নাহিল লোনৰ তো সেইকাৰণে আপোনালোকে মোক বেয়া নাপাব মোক যিখিনি কথা মই এইটো শ্বেয়াৰ কৰিছোঁ আপোনালোকে আকৌ ৰি-এপ্লাই কৰক মই ক'ব খুজিছোঁ ৰি-এপ্লাই কৰক আৰু এইটো সময়সীমা বান্ধি দিয়া নাই যে এইটো লাষ্ট ডেট এনেকুৱা তেনেকুৱা নহয় আপুনি অফিচ টাইমতে এবাৰ কৰি চাওক নিশ্চয় হ'ব বুলি মই আশা ৰাখিলোঁ আৰু বহুতেই পাইছে কিন্তু সকলোৱে নাপায় এনেকুৱা হোৱা নাই যে সকলোৱে পাব এইটো আমেৰিকা নহয় যে সকলোৱে পইচা পাব বা আমাৰ ইণ্ডিয়াত বহুত ফাণ্ডৰ টকা আছে বা সকলোকে দিব সকলোৱেতো লোন নাপায় না কিছুমানে পাব কিছুমানে নাপাব যি কি নহওক যিয়ে পাব তাৰতো বেষ্ট চ' আই থিংক আপোনালোকে আকৌ ৰি-মেছেজ কৰক নিশ্চয় আপুনি ইয়াৰ ৰিপ্লাই পাব আৰু ইয়াই মই কামনা কৰি মই বিদায় লৈছোঁ থেংক ইউ গাইজ